নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আছামিছত জিকে চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক মই কলা আৰু সংস্কৃতিৰ ওপৰত ৩৫টা জিকে আপোনালোকৰ মাজলৈ আনিছোঁ। গতিকে আপোনালোকে এই কুৱেশ্যন এনচাৰকেইটা চাব আৰু ইয়াত জনাৰো থাকিব পাৰে, চ' আপোনালোকে সকলোখিনি চাব। আগন্তুক এক্সামত প্ৰায়ভাগ আহিব বুলি মই ভাবোঁ। চ' প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। আৰু এটা কথা এইখিনিতে কৈ লওঁ, যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহি থকা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাব পাৰে। আৰু মই যিখিনি ভিডিঅ' দিওঁ, জিকে ৰিলেটেড ভিডিঅ' দিওঁ, জিকেখিনিয়ে দিওঁ, চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বলক আমি কুৱেশ্যন এনচাৰখিনি চাওঁ। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে, কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? এইটো এনচাৰ হ'ব খ, মহাৰাষ্ট্ৰ। ইয়াত 4টা অপশ্যন আছে। ইয়াত পঞ্জাৱ আছে, গুজৰাট আছে, মহাৰাষ্ট্ৰ, পশ্চিমবংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। ইয়াত চাওক, এনচাৰবিলাক ছাইডত দিয়া আছে। আপোনালোকক মই এইটো PDF বনাই আপোনালোকক আনিছোঁ। আপোনালোকক যদি লাগে মই PDF ফাইলটো আপোনালোকক মই দিব চেষ্টা কৰিম। চ' বন্ধুসকল, 2 নম্বৰ প্ৰশ্নটো হৈছে, মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? পঞ্জাৱ, মহাৰাষ্ট্ৰ, বিহাৰ, উৰিষ্যা। এইটো আপোনাৰ শুদ্ধ উত্তৰটো হৈছে বিহাৰ। 3 নম্বৰ, মৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? এইটো যোধপুৰ, বিকানেৰ, জয়ছালমেৰ, বাৰ্মেৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়ছালমেৰ। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? জয়মতী, দ্য জাজ ছিংগাৰ, ৰাজা হৰিশ্চন্দ্ৰ, জামাই ষষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব খ, আলম আৰা। কিন্তু ইয়াত 4টা অপশ্যন আছে, আপোনালোকে এইকেইটা ভালকৈ চাব লাগিব আৰু জানিব লাগিব। জয়মতী, লংকা দহন, গংগাবৰ্তন আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলম আৰা। 6 নম্বৰ কুৱেশ্যনটোৰ হৈছে, বাংগালী ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি? পথেৰ পাঁচালী, আলম আৰা, জামাই ষষ্ঠী, দেনা পাওনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, জামাই ষষ্ঠী। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? এইটো হয়তো জানিব দাদা চাহেব ফাল্কে। দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? এইটো জানা কুৱেশ্যন হয়, খ, 1959। ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখন কোনখন? মই এইটো আগৰ ভিডিঅ'ত মই এইটো দিছোঁ, চ' আপোনালোকে এইটো যদি চাইছে পাব, যদি নাই চোৱা এইটো মই কৈ দিছোঁ, ৰোড চাইড ৰোমিঅ' হয়। পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? পুষ্কৰ মেলা অনুষ্ঠিত হয় বিহাৰ, কৰ্ণাটক, ৰাজস্থান, কেৰালা। উত্তৰটো হৈছে ৰাজস্থান। 11 নম্বৰটো হৈছে, ৰাম কিংকৰ 22 এজন বিখ্যাত নৃত্যশিল্পী আছিল নে ভাস্কৰ্য শিল্পী আছিল? অভিনেতা নে তবলাবাদক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ্য শিল্পী। 12 নম্বৰত আছে, হৰ্ণবিল উৎসৱ ক'ত হয়? ইয়াত অপশ্যনত আছে মেঘালয়, অসম, নাগালেণ্ড, মণিপুৰ। হৰ্ণবিল উৎসৱ হয় নাগালেণ্ডত। উত্তৰ খ, নাগালেণ্ড। জালিকাট্টু কি উৎসৱৰ লগত জড়িত? ওনাম, বিহু, পোংগল, শিৱৰাত্ৰি। শুদ্ধ উত্তৰটো হৈছে পোংগল। 14 নম্বৰত আহিছোঁ, অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? খ, মাদাৰ ইণ্ডিয়া। ইয়াত আছে গাইড আছে, কুলি আছে, ডন আছে। শুদ্ধ উত্তৰটো হৈছে মাদাৰ ইণ্ডিয়া। অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? এ.আৰ. ৰহমান, সত্যজিৎ ৰায়, ভানু আথাইয়া, গুলজাৰ। উত্তৰটো হৈছে ভানু আথাইয়া। কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল? এইটো বেছ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে চাব ভালকৈ। 1901 চন দিছে, 1931 চন, 1929 আৰু 1950। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1929 চন। অস্কাৰ পুৰস্কাৰ কিমানটা বিভাগত দিয়া হৈছে? 24টা বিভাগত। সম্পূৰ্ণ ভাগকেইটা মই লাষ্টলৈ দি দিম বাৰু। 2017 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ কোনে লাভ কৰিছিল? খ, গেৰী ওল্ডমেন। 2017 চনৰ শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ কোনে লাভ কৰিছিল? মুনলাইট, লা লা লেণ্ড, দ্য শ্বেপ অৱ ৱাটাৰ এণ্ড ডাৰ্কেষ্ট আৱাৰ। ইয়াৰ উত্তৰটো হৈছে খ, দ্য শ্বেপ অৱ ৱাটাৰ।
ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ প্ৰচলন কৰে 1972 1950 1973 1980 ইয়াৰ এনসাৰটো হৈছে 1973 1973 তাৰপিছত ইয়াৰ পিছতে আহিছে সত্যজিৎ ৰায়ে কিমানটা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল 10 8 32 12 তো 32 খ শুদ্ধটো হৈছে 32 খ ফিল্ম ফেয়াৰ পুৰস্কাৰ কেতিয়াৰ পৰা প্ৰচলন হৈছিল এটো প্ৰচলন হৈছিল 1950 1952 1954 1960 এনসাৰটো হৈছে 1954 23 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট ক'ত আছে এইটো আছে আপোনাৰ মুম্বাই হায়দৰাবাদ পুনে দিল্লী এনসাৰ পুনে 24 নম্বৰ কোৱেশ্চনটো আহিল ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট কোন স্থানত স্থাপন কৰা হৈছিল 1970 1962 1960 1955 এনসাৰ খ 1960 ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এনএছডি ক'ত অৱস্থিত মুম্বাই কলকাতা দিল্লী পুনে এনসাৰটো হৈছে দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1950 1971 1959 1960 না 1959 শুদ্ধ এনসাৰটো হৈছে 1959 সংগীত নাটক একাডেমি ক'ত অৱস্থিত মুম্বাই কলকাতা দিল্লী পুনে এনসাৰটো দিল্লী 28 নম্বৰত আহিল ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছে তামিলনাডুৰ পৰা এইটো প্ৰচলন হৈছে ওড়িশী নৃত্য কোন ৰাজ্যৰ উৰিষ্যাৰ 30 নম্বৰটো আহিছে কথাকলি নৃত্য কোন ৰাজ্যৰ অসম উৰিষ্যা কেৰালা কৰ্ণাটক কেৰালা এনসাৰ কেৰালা 31 নম্বৰ কোৱেশ্চনটো লৈ আহিছো কুচিপুড়ি নৃত্য কোন ৰাজ্যৰ অন্ধ্ৰ প্ৰদেশ সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ অসম এটো সকলোৱে জানে আৰু এটো বেছ ইম্পৰ্টেন্ট কোৱেশ্চন হয় সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ অসম সো 33 কোৱেশ্চনছ পৰিবেশ কলা বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি সংগীত নাটক একাডেমি বঁটা উত্তৰটো কিন্তু ইয়াত আছে জ্ঞানপীঠ বঁটাও আছে সৰস্বতী সন্মানো আছে ৰাষ্ট্ৰীয় শিল্পী বঁটাও আছে গতিকে ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে সংগীত নাটক একাডেমি বঁটা 34 নম্বৰ সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো এইটো সকলোৰে জানে আৰু এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সাহিত্য একাডেমি বঁটা আছে খ জ্ঞানপীঠ বঁটা আছে গ সৰস্বতী বঁটা ঘ এটাও নহয় সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে খ জ্ঞানপীঠ বঁটা সো বন্ধুসকল আজি ভিডিও ইমানে যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আগন্তুক আহি থকা জিকেবোৰ চাবৰ বাবে আৰু যদি পিডিএফ ফাইলটো লাগে কমেন্ট বক্সত জনাই দিবা সো ধন্যবাদ আজিলৈ বাই বাই